कमाल धमाल धमाल कमाल कमाल धमाल धमाल कमाल इंडिया भार्सेस श्रीलंका ओ माय गॉड ओ माय गॉड ओ माय गॉड বৰ্তমান সময়লৈকে ভাৰতে আইচিচি ৱৰ্ল্ড কাপত এতিয়া কোৱালিফাইজ হৈছে ছেমিফাইনেলৰ কাৰণে আপোনালোকে প্ৰথমৰ পৰা এতিয়ালৈকে যিবোৰ মেচ চাই আছে আপোনালোকে সকলোৱে বুজি পাইছে যে ইণ্ডিয়া বেটিং লাইন এণ্ড বলিং লাইন বুম বুম বুমৰা অকল বুমৰা বিষয়ে বুলি ক'লে আমাৰ ভুল হ'ব না বুমৰা না সিৰাজ না মহম্মদ শামি না ৰবীন্দ্ৰ জাদেজা না কুলদীপ যাদৱ মাই গড সকলো যেন এনেকুৱা লাগে যে নেকি ভোকত আছে এটা বাঘ যেতিয়া ভোকত থাকে নহয় ঠিক তেনেকুৱা কালি খেলখন শ্ৰীলংকাই তৃতীয়বাৰৰ কাৰণে আটাইতকৈ কম স্ক'ৰ কৰিছিলে ইয়াৰ আগতে ভাৰতে এছিয়া কাপত তেখেতলোকক বৰ বেয়াকৈ হৰুৱাইছে 50 ৰানত এবাৰ 5 ৰান বেছি মাৰিলে বাৰু কোনো কথা নাই কিন্তু এতিয়া আমি কথা পাতিব বিচাৰিছোঁ আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত হোৱা যিখন এদিনীয়া আছিলে সেই এদিনীয়া শৃংখলাত কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ হ'ল প্ৰথম কথা আমি যদি কওঁ বুমৰা প্ৰথম বলত আহিয়ে বুমৰাই কি কৰিলে বুম বুম বুমৰাই LBW বুমৰাই একচুৱেলি হাত ভৰিৰ পৰা গেম নেখেলে মাইণ্ডৰ পৰা গেম খেলে মাইণ্ডৰ পৰা আজি যিমান আমি খেল চাবলৈ আহিছোঁ বুমৰা বেষ্ট বলাৰ বেক ইকনমিক বলাৰ প্ৰথম 5-6 অভাৰটোত মই 10-12 ৰানতকৈ বেছিকৈ নিদিয়ে চাগে বুমৰাই পিটিবই নিদিয়ে দ্বিতীয় কথা আমি যদি চাওঁ মহম্মদ সিৰাজ কালি মহম্মদ সিৰাজৰ আগৰ পাৰফৰ্মেঞ্চ অলপ বেয়া হৈ আছিলে যদিও কালি কিন্তু মহম্মদ সিৰাজে এইটো দেখাই দিলে শ্ৰীলংকাৰ আগত মই কি হয় শ্ৰীলংকাৰ আগত মই বাঘ শ্ৰীলংকাৰ আগত মহম্মদ সিৰাজ এটা বাঘৰ নিচিনা 4টা উইকেট মাই গড ইমান সোনকালে আৰু ৰান নাই মানে কি ক'ম ৰানৰ কথাটো বাদেই দিছোঁ ৰানৰ কথা আপুনি যদি চাই আছে আপুনি গম পায় যেতিয়া বুমৰা আৰু মহম্মদ সিৰাজে বলাৰক ভয় খুৱাই আছিলে সিহঁতৰ উইকেটবোৰ লৈ আছিলে পিছফালৰ পৰা আকৌ মহম্মদ শামি হাঁহি আছিলে মই ভাবিছোঁ আজি মহম্মদ শামিয়ে আৰু কি কৰে কিন্তু মহম্মদ শামি যে ৱৰ্ল্ড ৰেকৰ্ড বনাব বুলি ভাৰতৰ ইতিহাসত এনেকুৱা এটা ৰেকৰ্ড বনাব বুলি কোনে গম পাইছিলে মহম্মদ শামি সেইজন ব্যক্তি যিজনে 15খন ৱৰ্ল্ড কাপৰ মেচত 45টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় মই ইয়াকে ভাবিছোঁ মহম্মদ শামিক আগত বহাই ৰাখিছিলে কিয় 3খন মেচত আৰু মই এইটো আপোনালোকক চিয়ৰ কৰি দিছোঁ মহম্মদ শামি এজন প্লেয়াৰ হ'ব ভাৰতৰ 50টা উইকেট এই আৰু 4খন মেচ আছে আৰু 2খন অলৰেডি এনেকুৱা মেচ আৰু এখন ছেমিফাইনেল এখন ফাইনেল 4খন মেচত আৰু 5টা উইকেটটো মিনিমাম আহিব প্ৰথম 50টা আইচিচি ৱৰ্ল্ড কাপত উইকেট লোৱা মানুহ হিচাপে গণ্য কৰা হ'ব মহম্মদ শামি পিছফালৰ পৰা বহি আকৌ কওঁ মহম্মদ শামি ইফালৰ পৰা বহি হাঁহি আছিলে মহম্মদ শামিয়ে ভাবিছিলে চাগে আৰে তহঁতে উইকেটটো লৈ শেষ কৰিবি নেকি মোলৈতো বচাই ৰাখ পাছত কি হ'ল মহম্মদ শামি আহিলে যেতিয়া আহিবলৈ ধৰিলে মাই গড মাইণ্ড ব্লয়িং মহম্মদ শামি একবাৰ হাত চাপৰি মহম্মদ শামিৰ কাৰণে বন্ধুসকল মহম্মদ শামি এনেকুৱা পাৰফৰ্মেঞ্চ দেখি মই বহুত প্ৰভাৱিত হৈছোঁ অকল মই নহয় সমগ্ৰ ইণ্ডিয়াত নহয় সমগ্ৰ পৃথিৱীৰ ভিতৰত ভাৰতৰ বলিং ইউনিটক লৈ সকলোৱে ভয় খাই আছে অকল বলিং বুলিয়ে নহয় বেটিং ইউনিটক লৈও ভয় খাই আছে বেটিঙতো ৰাৱণতকৈ ডাঙৰ বীৰ আছে আপোনালোকে জানে এনেকুৱা বীৰ কালি লংকাৰ ৰাৱণক হৰুৱালে বাৰু যি কি নহওক যিকেইজন বেটছমেন আছে মাইণ্ড ব্ল'য়িং আজিলৈকে আমি দেখিছিলোঁ বেটছমেনে যেতিয়া 6 মাৰে 4 মাৰে গোটেই ষ্টেডিয়ামত একদম তালি মাৰি হাত চাপৰি মানুহ বহুত ফূৰ্তি পায় কিন্তু ভাৰতৰ বলিং ইউনিটক এটা ইনস্পিৰেশ্যন হিচাপে দিবলৈ চেষ্টা কৰা এই 5জন বলিঙক মই চেলুট হয়তো মহম্মদ সিৰাজ মহম্মদ শামি বুমৰা কুলদীপ যাদৱ আৰু লগতে আপোনাৰ ৰবীন্দ্ৰ জাদেজা এখেতলোকক দেখি এতিয়া ভাৰতৰ প্ৰতিজন যুৱকে এনেকুৱা বলাৰ হিচাপে হ'বৰ কাৰণে চেষ্টা কৰিম হয় নহয় য়েছ মই ৰাইট কৈছোঁ মহম্মদ শামিয়ে 15টা উইকেট দখল কৰিছে ভাৰতৰ হৈ 15খন মেচত 45টা উইকেট দখল কৰিছে ভাৰতৰ হৈ প্ৰথম ইয়াৰ আগতে জাহিৰ খান আৰু শ্ৰীনাথে কৰি থৈছিলে শ্ৰীনাথে 33খন খেলত আপোনাৰ 44টা উইকেট 23খন মেচত 44টা উইকেট যদি দেখা যায় তেখেতলোকৰ মেচ বহুত বেছি কিন্তু মহম্মদ সিৰাজ 3খন খেলত আহি আপোনাৰ কি যে কামাল মানে কৰি দিছিলে নহয় আৰু প্ৰথম যদি আমি খেলখনৰ বিষয়ে চাবলৈ যাওঁ প্ৰথমতে ভাৰতে টছত হাৰি পিনে শ্ৰীলংকাই ভাৰতক বেট ধৰিবলৈ দিলে আৰু বেট ধৰিবলৈ দি ৰোহিত শৰ্মাই একটা বাউণ্ডেৰী কোবাই আনটো বলত শ্ল' বল এটা দিয়াৰ কাৰণে দৰ্শন চানুকাৰ বলত আউট হৈ গুচি গ'ল কিন্তু সমগ্ৰ পৃথিৱীবাসী সমগ্ৰ ভাৰতবাসীৰ মনত এইটো অকণমানো নাছিলে যে খেল এতিয়া ডেমেজ হৈ যাব তাৰপিছত আহিবলৈ ধৰিলে মহান কিং বিৰাট কোহলি এইটো দেখাই দিলে যে কোনোবা এজন নহয় কোনোবা এজন আউট হ'লেও ইকিজনে চম্ভালি ল'ব যেনেকৈ আগত আপোনালোকে চাইছে
তিনিজন বেটছমেন অষ্ট্ৰেলিয়াৰ লগত আৰু আপোনাৰ ইংলেণ্ডৰ লগত আউট হৈ যোৱাৰ পিছত যেনেকৈ ৰোহিত শৰ্মা চম্ভালিলে এইবাৰ শুভমন গিল আৰু একে সুন্দৰ পাৰীটো চম্ভালিলে চাওক মই কৈছোঁ এখেতলোকে 100ৰ কাৰণে কম নিজৰ টীমৰ স্ক'ৰ কাৰণে বেছি খেলিছে যদি 100ৰ কথা ভবা হ'লে তেখেতলোকে 80 90 এনেকুৱাত আউট হৈ নাযায় নিজৰ টীমৰ কথা ভাবিলে আৰু কি কম তাৰপিছত লাহে লাহে খেল ইমান আগবাঢ়ি গ'ল জাম লাগি থকা এজন বেটছমেন কালি দেখাই দিলে আৰু নিজৰ হোম গ্ৰাউণ্ডত কেনেকৈ ধৰণে খেলিব লাগে যাৰ নাম হৈছে শ্ৰেয়স আয়াৰ ইমান দিনে জাম লাগি আছিলে বুলি কৈছোঁ আমি কালি গোটেই বাউণ্ডেৰীত যিমান মানুহ আছে সকলোৱে খাৰা হৈ হাত তালি মাৰিছে কাৰ কাৰণে শ্ৰেয়স আয়াৰ কাৰণে কমাল ভাৰতীয় বেটিং ইউনিট ভাৰতীয় বলিং ইউনিট একবাৰ চালাম আৰু একবাৰ জোৰদাৰ তালি এইবাৰ বেটিং আৰু বলিং ইউনিটৰ কাৰণে আশা কৰোঁ ভাৰতে ছেমিফাইনেল আৰু ফাইনেল দুইখনত জিকিবলৈ সক্ষম হ'ব বাৰু যে কি নহওক লৈ আহিছোঁ নেক্সট টাইম এটা নতুন ভিডিঅ' চাবলৈ নাপাহৰিব বন্ধুসকল তেতিয়ালৈকে বিদায় দিয়ক আকৌ পুনৰবাৰ বুমৰাহ মহম্মদ শ্বামী ছিৰাজ কমাল